ইয়াৰ চাইডলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। যোৱাটি খণ্ডৰ ভিডিঅ'টিত মই আপোনালোকক অসমীয়া চলচ্চিত্ৰৰ ইয়াৰ ইতিহাসৰ বিষয়ে কিছু প্ৰশ্ন আগবঢ়াইছিলোঁ। এতিয়া ইয়াৰ দ্বিতীয়টি তথা অন্তিম খণ্ডলৈ আগবাঢ়িছোঁ। গতিকে পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। যদিহে মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় তেন্তে লাইক, শ্বেয়াৰ আৰু কাষত থকা ছাবস্ক্ৰাইব আৰু বেল বটনটো দবাবলৈ নাপাহৰিব। গতিকে আজি খণ্ডৰ প্ৰথমটো প্ৰশ্ন, 4জন পৰিচালকৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া ছবিখনৰ নাম কি? ডাক্তৰ বেজবৰুৱা, অপৰাজেয়, আমাৰ ঘৰ, সংগ্ৰাম। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপৰাজেয়। এই ছবিখন 1970 চনত মুক্তিলাভ কৰিছিল আৰু ইয়াৰ পৰিচালক 4জন আছিল ফণী তালুকদাৰ, অতুল বৰদলৈ, মুনীন বায়ন আৰু গৌৰী বৰ্মন। আৰু ইয়াৰ সংগীত পৰিচালনা কৰিছিল সলিল চৌধুৰীয়ে। ইয়াৰ পাছৰ প্ৰশ্নটো, এ চাৰ্টিফিকেট প্ৰাপ্ত প্ৰথম অসমীয়া ছবিখনৰ নাম কি? মুকুতা, অৰণ্য, মৰীচিকা, ললিতা। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মৰীচিকা। এই ছবিখন 1972 চনত মুক্তিলাভ কৰিছিল। এই ছবিখন অমূল্য মান্না পৰিচালনা কৰিছিল আৰু জিতু তপনে ইয়াৰ সংগীত পৰিচালনা কৰিছিল। এই ছবিখন এ চাৰ্টিফিকেট প্ৰাপ্ত প্ৰথম অসমীয়া ছবি। অন্যহাতে হৃদয়ৰ প্ৰয়োজন নামৰ ছবিখন এ চাৰ্টিফিকেট প্ৰাপ্ত প্ৰথম মুক্তিপ্ৰাপ্ত অসমীয়া ছবি। গতিকে বন্ধুসকল মনত ৰাখিবা, হৃদয়ৰ প্ৰয়োজন এই ছবিখন যদিহে আহে প্ৰথম মুক্তিপ্ৰাপ্ত অসমীয়া ছবিখনৰ নাম কি এ চাৰ্টিফিকেট প্ৰাপ্ত, তেতিয়া আমি লিখিব লাগিব হৃদয়ৰ প্ৰয়োজন। কিন্তু যদি অকল আহে এ চাৰ্টিফিকেট প্ৰাপ্ত প্ৰথম অসমীয়া ছবি, তেতিয়া আমি লিখিব লাগিব মৰীচিকা। আৰু দুইখন 1972 চনতেই মুক্তিলাভ কৰিছিল। এতিয়া আহোঁ তাৰ পিছৰ প্ৰশ্নটোলৈ। প্ৰথম অসমীয়া চিনেমাস্কোপ ছবিখনৰ নাম কি? জীৱন সুৰভি, মন মন্দিৰ, বহাগৰ দুপৰীয়া, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জীৱন সুৰভি। এই ছবিখন 1984 চনত মুক্তিলাভ কৰিছিল আৰু ইয়াৰ পৰিচালনা কৰিছিল নৰেশ কুমাৰ আৰু ইয়াৰ সংগীত পৰিচালনা কৰিছিল ভূপেন উজিৰে। ঠিক তেনেদৰে দ্বিতীয় চিনেমাস্কোপ ছবি আৰু প্ৰথম অসমীয়া ইউ.এ. চাৰ্টিফিকেট প্ৰাপ্ত ছবিখন আছিল বহাগৰ দুপৰীয়া। যিটো গ নম্বৰ অপশ্যনত আছে সেইখন হৈছে দ্বিতীয় চিনেমাস্কোপ ছবি। এই ছবিখন 1985 চনত মুক্তিলাভ কৰিছিল আৰু এই ছবিখনৰ পৰিচালনা কৰিছিল জোন্স মহলীয়ে। তেনেদৰে তৃতীয় চিনেমাস্কোপ ছবিখন হৈছিলে আই কিল হিম ছাৰ। এই ছবিখন 1995 চনত মুক্তিলাভ কৰিছিল। প্ৰথম ছবিখন আছিলে জীৱন সুৰভি, দ্বিতীয় ছবিখন আছিলে বহাগৰ দুপৰীয়া আৰু তৃতীয় ছবিখন আছিলে আই কিল হিম ছাৰ। আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাম। ইয়াৰ পাছৰ প্ৰশ্নটি হ'ল, ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? এণ্টনি মোৰ নাম, বান, অগ্নিস্নান, পাপৰি। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অগ্নিস্নান। এই অগ্নিস্নান ছবিখন 1985 চনত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱে পৰিচালনা কৰিছিল আৰু ইয়াৰ সংগীত পৰিচালনা কৰিছিল তৰুণ গোস্বামীয়ে। এই ছবিখন ইণ্ডিয়ান পেনোৰামাত প্ৰদৰ্শিত হৈছিল। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অগ্নিস্নান। ইয়াৰ পাছৰ প্ৰশ্নটি আছে, শিশু ছবিৰ চাৰ্টিফিকেট লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? অবুজ বেদনা, গৰখীয়া, হৃদয়ৰ আৰে আৰে, পানী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অবুজ বেদনা। এই ছবিখন 1993 চনত গুণসিদ্ধ হাজৰিকাই পৰিচালনা কৰিছিল আৰু ইয়াৰ সংগীত পৰিচালনা কৰিছিল দিলীপ শৰ্মাই। এই ছবিখন থিৰুৱন্তপুৰমত অনুষ্ঠিত আন্তঃৰাজ্যিক শিশু চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল। দ্বিতীয়তে গৰখীয়া নামৰ যিখন ছবি আছে, যিটো গ নম্বৰ অপশ্যনত আছে, সেই ছবিখনে শিশু ছবিৰ চাৰ্টিফিকেট লাভ কৰা দ্বিতীয়খন ছবি আছিল। সেই ছবিখন 1993 চনত মুক্তিলাভ কৰিছিল। এই ছবিখনৰ পৰিচালনা কৰিছিল হেমেন দাসে আৰু ইয়াৰ সংগীত পৰিচালনা কৰিছিল ৰমেন চৌধুৰীয়ে। ইয়াৰ পাছৰ প্ৰশ্নটিলৈ যাওঁ। প্ৰথম অসমীয়া বাংলা দ্বিভাষিক ছবিখনৰ নাম কি? ৰাগ বিৰাগ, দেৱতা, অভিশপ্ত প্ৰেম, সংস্কাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অভিশপ্ত প্ৰেম। এই ছবিখন 1997 চনত মনোজ সেনে পৰিচালনা কৰিছিল আৰু ইয়াৰ সংগীত পৰিচালনা কৰিছিল অপূৰ্ব বেজবৰুৱাই। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অভিশপ্ত প্ৰেম। প্ৰথম অসমীয়া বাংলা দ্বিভাষিক ছবি। ইয়াৰ পাছৰ প্ৰশ্নটি আছে, মাথো তিনিটা চৰিত্ৰৰে নিৰ্মিত প্ৰথম অসমীয়া ছবিখনৰ নাম কি?
মাথো তিনিটা চৰিত্ৰৰে নিৰ্মিত প্ৰথম অসমীয়া ছবিখনৰ নাম কি? দি 6th Day of Creation, কদম তলে কৃষ্ণ নাচে, আই কোট নাই, আমি অসমীয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দি 6th Day of Creation। এই ছবিখন 2005 চনত দীপা ভট্টাচাৰ্যই পৰিচালনা কৰিছিল আৰু ইয়াৰ সংগীত পৰিচালনা কৰিছিল বিভা ভট্টাচাৰ্য আৰু মাধৱ ডেকাই। গতিকে শুদ্ধ উত্তৰটো হ'ব দি 6th Day of Creation, ক নম্বৰ। আই কোট নাই ছবিখনে ৰাষ্ট্ৰীয় সংহতিমূলক শিতানৰ শ্ৰেষ্ঠ ছবিৰ নাৰ্কিছ দত্ত বঁটা পাবলৈ সক্ষম হৈছিল। এই ছবিখন 2009 চনত মুক্তিলাভ কৰিছিল আৰু এই ছবিখনৰ পৰিচালিকা আছিল মঞ্জু বৰা। তাৰ পাছৰ প্ৰশ্নটি আছে, বিদেশত চিত্ৰগ্ৰহণ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? আমি অসমীয়া, অহিৰ ভৈৰৱ, দেউতা দিয়া বিদায়, জুন্দা ইমান গুণ্ডা। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অহিৰ ভৈৰৱ। এই ছবিখন 2007 চনত শিৱপ্ৰসাদ ঠাকুৰে পৰিচালনা কৰিছিল আৰু ইয়াৰ সংগীত পৰিচালনা কৰিছিল ৰাজেশ্বৰ বৰদলৈ আৰু হেমন্ত গোস্বামী। এই ছবিখন লণ্ডনত চিত্ৰগ্ৰহণ কৰা হৈছিল, লগতে নিউয়ৰ্ক আন্তৰ্জাতিক চলচ্চিত্ৰ আৰু ভিডিঅ' মহোৎসৱ প্ৰতিযোগিতাত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। গতিকে শুদ্ধ উত্তৰটো হ'ব অহিৰ ভৈৰৱ। ইয়াৰ পাছৰ প্ৰশ্নটি, ইণ্ডিয়ান পেন'ৰামাত উদ্বোধনী ছবিৰ সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? ৰাগ বিৰাগ, 31 জুন, বান্ধোন, বৰশী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাগ বিৰাগ। এই ছবিখন 1996 চনত মুক্তি লাভ কৰিছিল আৰু এই ছবিখন পৰিচালনা কৰিছিল বিদ্যুৎ চক্ৰৱৰ্তীয়ে। সংগীত পৰিচালনা কৰিছিল শ্বেৰ চৌধুৰীয়ে। এই ছবিখনে পৰিচালকৰ প্ৰথম ছবিৰ শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ ইন্দিৰা গান্ধী বঁটা পাবলৈ সক্ষম হৈছিল। ইণ্ডিয়ান পেন'ৰামাত উদ্বোধনীৰ ছবিৰ সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবি। শ্ৰেষ্ঠ সম্পাদকৰ ৰাষ্ট্ৰীয় বঁটা শ্ৰীকৰ প্ৰসাদলৈ, শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰীৰ ৰাষ্ট্ৰীয় বঁটা মৃণাল কান্তি দাসলৈ আগবঢ়োৱা হৈছিল। গতিকে ৰাগ বিৰাগ ছবিৰ সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবি। তেনেদৰে যিটো গ নম্বৰ অপশ্যনত আছে বান্ধোন, এই ছবিখনেও ইণ্ডিয়ান পেন'ৰামাত দ্বিতীয়খন উদ্বোধনী ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। এই ছবিখন 2012 চনত মুক্তি লাভ কৰিছিল আৰু এই ছবিখন পৰিচালনা কৰিছিল জাহ্নু বৰুৱাই। এই ছবিখনে আঞ্চলিক ছবিৰ ক্ষেত্ৰত শ্ৰেষ্ঠ ছবিৰ ৰজত কমল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল, লগতে অসমৰ বাহিৰত চিত্ৰগ্ৰহণত ব্যৱসায়িকভাৱে মুক্তি লাভ কৰা প্ৰথমখন অসমীয়া ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। গতিকে পৰীক্ষাৰ ফালৰ পৰা অতিকৈ প্ৰয়োজনীয় ৰাগ বিৰাগ আৰু বান্ধোন। 31 জুন এই ছবিখন প্ৰথম অসমীয়া ফেণ্টাচি ছবি। 31 জুন এই ছবিখন 1994 চনত মুক্তি লাভ কৰিছিল আৰু ছবিখনৰ পৰিচালনা কৰিছিল ভাস্কৰ বৰাই। গতিকে পৰীক্ষাৰ ফালৰ পৰা অকণমান ইম্পৰ্টেণ্ট, প্ৰথম অসমীয়া ফেণ্টাচি ছবি বুলি ক'লে আমি 31 জুন এই ছবিখনৰ নাম ক'ব লাগিব। ইয়াৰ পিছত আমি শেষৰটি প্ৰশ্নলৈ যাব বিচাৰিছোঁ, অসমীয়া ছবিৰ প্ৰথমখন ছিকুৱেঞ্চ কোনখন? মিছন চাইনা, লোকেল কুমফু, চাকিৰা আহিব বকুল তলৰ বিহুলৈ, কাঞ্চনজংঘা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লোকেল কুমফু। লোকেল কুমফু ছবিখন লোকেল কুমফু 2 নামেৰে 2017 চনত মুক্তি লাভ কৰিছিল। এই ছবিখন বেনী বসুমতাৰীয়ে পৰিচালনা কৰিছিল। টনি, ডেৰিক আৰু উৎকৰ্ষ ইয়াৰ সংগীত পৰিচালনা কৰিছিল। গতিকে আপোনালোকে সকলোৱে জানি লোকেল কুমফুখনটো চাইছে, গতিকে লোকেল কুমফু 2 এই ছবিখন হৈছে প্ৰথম অসমীয়া ছিকুৱেঞ্চ। গতিকে আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। গতিকে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।